रायमना हादोरारि हाग्रामायाव गुलि गावनाय जाथाय हादोरारि हाग्रामानि आथियाबारि रेन्जआव जादों बे गुलि गावनाय जाथाया फुंखा बसुमतारी मुंनि सासे सुबुंखौ थांखिनानै हाग्रा मावथिया गुलि गावनायाव गुलि नांजानानै जायगायावनो थैनायनि सन्देह बे जाथायखौ बिथा खालामनानै सरलपारा ओनसोलाव दुंहाव थासारि सोमजिदों हाग्रा सम्पद एबा दंफां सिखावनि सन्देहआव गावनायनि सन्देह खालामदों मैया बेलासिनि खमैबो 3 रिंगायावनो गुलि गावनाय जाथाया जायो गोबाव सम सुलाद नागिरनायनि उनावसो थैनाय फुंखा बसुमतारीनि गोथै देहाखौ मोननो हायो जाथायखौ लाना जायगानि रायजोफोरा गोख्रों खुद्रिखांनाय फोरमायदों आरो मख'जाथावनादि हाग्रा बिफाननि मन्त्री जयन्त मल्ल बरुवानि बिथोननि उनावनो गोख्रों जादों नामा बिटिसि हाग्रा बिफाना बेखौ लानानै गेदेर सोंथि सिखारदों आरो बे हाग्रा बिफाननि गुलि गावनायाव सासे सुबुंनि थैनाय जाथाय आयदायाव बिजाथाय फोरमायदों हाग्रा बिफाननि इएम जेम्स बसुमतारीया আপোনালোকে নিশ্চয় গম পাইছে যোৱাকালি ৰায়মনা নেশ্যনেল পাৰ্কৰ য'ত বাউণ্ডাৰীৰ ভিতৰত তাতে বহুত মানে গছ গছনি কাটাটো আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে ডেইলি গছ কাটা বিটিচিত গছ কাটা বুলি বদনাম আমাৰ এটা আহিছে তো মই দায়িত্ব লোৱাৰ পিছত আৰু আগৰ পৰা আমাৰ আগৰ ইএম আৰু বৰ্তমানৰ আমাৰ অসমৰ এনভাইৰনমেন্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ছাৰ তেখেতসকলে আমি সকলোৱে আমাৰ ফৰেষ্টটো বচাবৰ কাৰণে ৱাইল্ড লাইফটো বচাবৰ কাৰণে আলোচনা কৰি পেলাই পুৰা চিৰিয়াছলি পেট্ৰলিং দি আছে সজাগতা কৰি আছে মানুহবিলাকক হিউমেন আৰু এলিফেণ্ট এনিমেল লগত সংঘৰ্ষৰ সম্পৰ্কে আমি সজাগতা হৈ আছো আৰু আমাৰ নিৰ্দেশ দিয়া আছে যে পেট্ৰলিংটো হৈ থাকিব লাগে যেটো গছ গছনি শেষ হ'বলৈ গৈ আছে ৰায়মানাটো হ'ল আমাৰ এটা নেশ্যনেল পাৰ্ক হয় এটো সকলোৱে জানে এটো বছৰটো আমাৰ দায়িত্ব হয় তো যোৱাকালি পেট্ৰলিঙত যোৱা সময়ত চৰাং চিকাৰী আৰু গছ কটা মানুহবিলাকে যি আমাৰ টহলদাৰ ডিউটি দিয়া আটিয়াবাৰী ৰেঞ্জৰ আমাৰ যি ফ'ৰ্চ আছে ৰেঞ্জাৰ আছে সিহঁতে টহলদাৰ দিবলৈ ডিউটি দিবলৈ গৈছিলে তাতে সংঘৰ্ষ হ'ল এই সংঘৰ্ষ হোৱাত মই শুনিছোঁ যে এজন খেজুলিটি হৈছে ফুংখা বসুমতাৰীৰ নাম মাইনাওগুৰি সৰলপাৰাৰ এইটো হৈ গ'ল তো জংঘলত যদি সোমাব লাগে ওচৰীয়া যি নেকি ৰেঞ্জ অফিচ এই ৰেঞ্জ অফিচত পাৰ্মিশ্যন ল'ব লাগিব কিহৰ কাৰণে যাব যেটো সব সময় ইয়াতে এলাৰ্ট হৈ থাকে সেইদিনাখনে আপোনাৰ কি গোল্ডেন লিংগুৰো এইটো সাইডৰ পৰাই চুৰি হৈছিলে এনেকুৱা টাইপ আৰু ৱাইল্ড লাইফ বচোৱা আমাৰ এই গছ গছনি বচোৱা ফৰেষ্টটো বচোৱা আৰু এইটোতো নেশ্যনেল পাৰ্ক হিচাপে বাউণ্ডাৰী দিয়া আছে গোটেই বাউণ্ডাৰী দিয়া আছে আৰু ভিতৰত মানে পেট্ৰলিং দিয়া সময়ত এনেকুৱা পেট্ৰলিং দিয়া আমাৰ যি বেটেলিয়ন বিলাক আছে ৰেঞ্জাৰ বিলাক আছে সিহঁতক দেখি পেলাই সিহঁতে গুলিয়াইছে এই ৰিপৰ্টটো আছে তো তাতে সংঘৰ্ষ হোৱাত এজন খেজুলিটি হৈছে বুলি মই শুনিছোঁ তো আমাৰ মেজিষ্ট্ৰেট আছে আমাৰ অফিচাৰবিলাকে তাতে নিয়োগ হৈ আছে কি হৈছে হোৱা নাই যেতিয়া তদন্ত হ'ব এই তদন্তৰ পিছত গোটেই ঘটনাবিলাক আমি গম পাম আমি জানিম তেতিয়া ডিটেইলছকে আকৌ আপোনালোকক মই অৱগত কৰিব পাৰিম তো মোৰ অনুৰোধটো ফৰেষ্ট ডিপাৰ্টমেণ্ট যেটো মই এনভাইৰনমেন্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট ক্লাইমেট চেঞ্জৰ নতুনকৈ দায়িত্ব পোৱা মই ইএম হিচাপে তো গোটেই চিনচিয়াৰলি আৰু চিৰিয়াছলি যে দায়িত্বটো মোক দিয়া হৈছে এই দায়িত্বটো আমি কৰিবই লাগিব যে আমাৰ ফৰেষ্টটো বচাবই লাগিব আমাৰ জীৱ জন্তুবিলাক বচাবই লাগিব তো এইটো কাৰণে মই অনুৰোধ কৰিলোঁ যাতে ভিতৰত উইদাউট প্ৰায়ৰ কিবা এটা আমাক ইনফৰমেশ্যন আমাৰ ডিপাৰ্টমেণ্টক ইনফৰমেশ্যন নিদিয়াকে কিয় গ'ল কি কাৰণত গ'ল জংঘলতো এনেকুৱা মানুহ নাথাকে কিবা একটা